Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hello students, নমস্কাৰ মই প্ৰকাশ নাথ তোমালোকে চাই আছা আমাৰ YouTube চেনেল দ্য লাৰ্নিং ট্ৰী তেনেহলে আজি আমি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান আৰম্ভ কৰিম সাধাৰণ বিজ্ঞানৰ আমি জীৱন প্ৰক্ৰিয়া পাঠ্য আৰম্ভ কৰিম বুলি ভাবিছো তেনেহলে জীৱন প্ৰক্ৰিয়া বুলি ক'লে তোমালোকে কি বুজি পোৱা বাৰু জীৱন প্ৰক্ৰিয়া নামটোতে সোমাই আছে জীৱন প্ৰক্ৰিয়া জীয়াই থাকিবলৈ আমি যিবিলাক প্ৰক্ৰিয়া অব্যাহত ৰাখিবলগীয়া হয় সেইবিলাককে জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয় সেই জীৱন প্ৰক্ৰিয়াবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই জীৱন প্ৰক্ৰিয়াবিলাক আমি অব্যাহত ৰাখিবলগীয়া হয় নে আমি আমাৰ অজ্ঞাতে অব্যাহত ৰাখোঁ স্বয়ংক্ৰিয়ভাৱে জীৱন প্ৰক্ৰিয়াবিলাক অব্যাহত থাকে আমাৰ শৰীৰৰ ভিতৰত যেনে কি হ'ব পাৰে পাচন ৰেচন পাচন মানে ইংৰাজীত কি ক'ব ডাইজেশ্যন বুলি কয় ৰেচন মানে এক্সক্ৰিশন পৰিপুষ্টি নিউট্ৰিশন ইংৰাজীত নিউট্ৰিশন বুলি কয় তাৰ বাহিৰেও প্ৰজনন আছে প্ৰজননৰ জৰিয়তে বংশবৃদ্ধি ৰিপ্ৰডাকশন এটা পাচন মানে হজম হোৱাৰ ক্ষেত্ৰত আমি কিবা কিবি খালে আমাৰ হজম হয় আমাৰ দেহত কি হয় পৰিপুষ্টি হয় সেইটোৱে হ'ল পৰিপুষ্টি মানে আমি পুষ্টি লাভ কৰোঁ পুষ্টিকৰ খাদ্য খালে খোৱাৰ পিছত যিখিনি কাম আৰম্ভ হয় সেইখিনি পাচন আৰু ৰেচন মানে আমাৰ অলাগতিয়াল যিবিলাক খাদ্যৰ অলাগতিয়াল যিবিলাক বস্তু সেইবোৰ ওলাই যায় সেইটোকে ৰেচন বুলি কয় আৰু প্ৰজননটো জানে প্ৰজননৰ বিষয়ে পিছৰ পৰ্যায়ত আলোচনা কৰিম ইয়াৰ বাহিৰেও আন কিছুমান জীৱন প্ৰক্ৰিয়া আছে যেনে চলন ব্যাপন বৃদ্ধিটো এটা জীৱন প্ৰক্ৰিয়া কিন্তু ইটোৱে সিটোৰ লগত জড়িত পৰিপুষ্টি হোৱাৰ কাৰণে আমাৰ বৃদ্ধি হ'ব আৰু ব্যাপন প্ৰক্ৰিয়াটো বহুমুখী জীৱৰ লগত জড়িত প্ৰক্ৰিয়া নহয় সেইটো এককোষী যিবিলাক জীৱ আছে যেনে এমিবা বা অন্যান্য বেক্টেৰিয়াসমূহ ভাইৰাছসমূহ সেইবিলাকৰ ক্ষেত্ৰত বিশেষকৈ এমিবাৰ ক্ষেত্ৰত ব্যাপন প্ৰক্ৰিয়াটো দেখিবলৈ পোৱা যায় ব্যাপন প্ৰক্ৰিয়াৰে এমিবাই যিকোনো খাদ্য গ্ৰহণ কৰে আৰু ব্যাপন প্ৰক্ৰিয়াৰে যিকোনো খাদ্য গ্ৰহণ কৰাৰ পিছত ৰেচন প্ৰক্ৰিয়াটো যিটো সেইটো ব্যাপন প্ৰক্ৰিয়াৰে সম্পন্ন হয় আমাৰ ভিতৰৰ স্নায়ৱিক চলাচল বা ৰক্ত সঞ্চালন এই গোটেইবিলাক আচলতে জীৱন প্ৰক্ৰিয়াৰ অন্তৰ্গত পৰিপুষ্টি বুলি ক'লে পৰিপুষ্টি দুই ধৰণৰ আছে এটা হ'ল স্বপোষী আৰু এটা হ'ল পৰপোষী স্বপোষী মানে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু নিজে নিজৰ পৰিপুষ্টি সম্পন্ন কৰিব পাৰে আৰু পৰপোষী মানে উদাহৰণস্বৰূপে আমি মানুহ বা জীৱ-জন্তুবোৰে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় খাদ্যৰ বাবে সেইটো হ'ল পৰপোষী মানে পৰৰ ওপৰত নিৰ্ভৰশীল পৰিপুষ্টি অৰ্থাৎ পৰপোষী পৰিপুষ্টি পৰৰ পৰা পোষক দ্ৰব্য সংগ্ৰহ কৰাটো হ'ল পৰপোষী পুষ্টি এটা স্বপোষী পুষ্টিৰ ক্ষেত্ৰত পৃথিৱীত যিমান গছ-গছনি আছে সেই প্ৰায় সকলোবোৰ স্বপোষী পৰিপুষ্টিৰ অন্তৰ্গত হ'ব প্ৰায় সকলোবোৰ বুলি কোৱা কাৰণটো হ'ল কিছুমান পৰজীৱী উদ্ভিদো আছে যেনে তোমালোকে জানা কি আকাশীলতা নহয় জানো স্বপোষীকে ইংৰাজীত অটোট্ৰফ বুলি কয় অটো মানে মানে নিজে ট্ৰফছ হেটেৰোট্ৰফ অটো আৰু হেটেৰো দুটা বেলেগ শব্দ এতিয়া স্বপোষী পুষ্টিৰ ক্ষেত্ৰত উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে তোমালোকে জানা এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকে উদ্ভিদৰ সালোক সংশ্লেষণ এইটোকে ইংৰাজীত কি বুলি কয় ফটোচিনথেসিস সালোক সংশ্লেষণ সালোক মানে আলোক মানে ফটো মানে লাইট পোহৰৰ জৰিয়তে যিটো সংশ্লেষণ হয় যিটো সিনথেসিস হয় যিটো বিক্ৰিয়া ঘটে সেইটো হ'ল সালোক সংশ্লেষণ প্ৰক্ৰিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডৰ সৈতে পানী বিক্ৰিয়া কৰি পেলাই খাদ্য প্ৰস্তুত কৰে এই খাদ্যটো হ'ব কেনেকুৱা C6
H12O6 আৰু লগতে অক্সিজেন গেছ উৎপাদন কৰে। উশাহ নিশাহৰ বাবেও আমি গছ-গছনিৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। ৰসায়ন বিজ্ঞানৰ ক্লাছত পাইছিলা কেনেকৈ ৰাসায়নিক সমীকৰণ সমতুল কৰে, ইয়াতো সমতুল কৰিব লাগিব। ইয়াত 6টা কাৰ্বন আছে, ইয়াতো 6টা কাৰ্বন থাকিব। ইয়াত 12টা আছে, গতিকে 6 × 2 = 12 হ'ব। আৰু 6টা অক্সিজেন আছে, 6টা অক্সিজেন হৈ গৈছে। আৰু ইয়াত কিন্তু তোমালোকে মন কৰিব লাগিব, এইখিনি চোৱা, কাৰ্বন ডাই অক্সাইড আৰু পানী, ইয়াতে খনিজ লৱণো সোমাই আছে, সহায়ত সূৰ্যৰ পোহৰ, ইয়াত পোহৰ বুলি লিখি দিছো সহজতে, পোহৰৰ উপস্থিতিত বা পোহৰৰ কণিকাবিলাকক ফটোন বুলি কয়। ফটোন, PHOTON, ফটোন। এই ফটোনৰ উপস্থিতিত বিক্ৰিয়া কৰি সংশ্লেষণ কৰা মানে সিনথেসিস কৰা, আৰু সিনথেসিস কৰা মানে উৎপাদন কৰা বুজায়। তো উৎপাদন কি কৰে? এইটো C6 কাৰ্বনৰ 6টা পৰমাণু আৰু হাইড্ৰোজেনৰ 12টা পৰমাণু আৰু অক্সিজেনৰ 6টা পৰমাণু লগ লাগি এটা যৌগ গঠন কৰিব। সেই যৌগটোকে তোমালোকে ক'ব লাগিব গ্লুকোজ বুলি। আৰু আমাৰ শৰীৰত গ্লুকোজেই আটাইতকৈ প্ৰাথমিক শক্তিৰ উৎস, গতিকে গ্লুকোজ আমি উদ্ভিদৰ পৰা লাভ কৰোঁ আহাৰৰ মাধ্যমেৰে। আৰু লগতে অক্সিজেন গেছো ওলাব, তাৰ লগতে কিন্তু তোমালোকে পানীও কিছু ওলাব। এই পানীটো কিন্তু পানী হিচাপে নোলায়, জলীয় বাষ্প হিচাপে ওলায়। আৰু এতিয়া তোমালোকে চোৱা, এই পানীটো যে থাকি গ'ল, গতিকে ইয়াত হাইড্ৰোজেন 12টা, কিন্তু ইয়াত আৰু এটা হাইড্ৰোজেন আহি গ'ল, আৰু দুটা হাইড্ৰোজেন আহি গ'ল। গতিকে কি কৰিব লাগিব তোমালোকে? ইয়াত 12 লিখিব লাগিব। কেনেকৈ হ'ব চোৱা, 12 × 2 = 24 হ'ব। ইয়াত হাইড্ৰোজেন আছে, ইয়াত 12টা আছে, আৰু ইয়াতো 12টা থাকিব, কাৰণ ইয়াৰ আগত আমি 6 লগাই দিলোঁ। 12টা আৰু 12টা, টোটেল 24টা হাইড্ৰোজেন পৰমাণু আগতেও আছিলে, পিছতো আছে। 6টা কাৰ্বন পৰমাণু আগতেও আছিলে, পিছতো আছে। 6 × 2 = 12, 12টা অক্সিজেন ইয়াতো আছে, ইয়াতো আছে। আৰু ইয়াত 6 × 2 = 12, ইয়াত আছে, ইয়াতো আছে, এইটো 6। গতিকে সমতুল হৈ গ'ল। এইটোৱে হ'ল সেই উদ্ভিদৰ বিক্ৰিয়াটো, উদ্ভিদসমূহত দেখিবলৈ পোৱা যিটো সালোকসংশ্লেষণ প্ৰক্ৰিয়া। সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে স্বপক্ষী পৰিপুষ্টি সম্পন্ন হয়, আৰু পৰপক্ষীও তাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। সেই বিক্ৰিয়াটোৱে হৈছে এইটো কাৰ্বন ডাই অক্সাইড যোগ পানী, পোহৰৰ উপস্থিতিত গ্লুকোজ, অক্সিজেন আৰু জলীয় বাষ্প উৎপাদন কৰে। এতিয়া উদ্ভিদৰ পৰা আমি কেনেকৈ সেই গ্লুকোজখিনি পাওঁ, সেই গ্লুকোজৰ মাধ্যমেৰে আমি খাদ্য বা শক্তি আমি কেনেকৈ লাভ কৰোঁ, সেইটো গছ-গছনিয়ে নিজৰ পৰিপুষ্টিৰ বাবে যিখিনি প্ৰয়োজন হয় সেইখিনি আহাৰ গ্ৰহণ কৰে, আৰু তাৰ বাহিৰে যিখিনি ৰৈ যায়, যিখিনি ৰাহি হয়, বংশ বৃদ্ধিৰ বাবে ফল-মূল বা ফুল বা কাণ্ড বা শিপা এইবিলাকত সঞ্চয় কৰি ৰাখে, আৰু আহাৰ হিচাপে আমি সেইবোৰ গ্ৰহণ কৰোঁ, আৰু সেইবোৰ গ্ৰহণ কৰোঁতে আমাৰ পৰিপুষ্টি সম্পন্ন হয়। ইয়াত গ্লুকোজৰ বাহিৰেও অন্যান্য বিভিন্ন ভিটামিন, মিনাৰেলছ, যিটো খনিজ লৱণ, পানী, এই সকলোবোৰ আমি ইয়াৰ পৰা লাভ কৰোঁ। কিন্তু নিশাৰ ভাগত তোমালোকে মনত ৰাখি থবা, কিন্তু নিশাৰ ভাগত উদ্ভিদেও প্ৰাণীৰ দৰে একেধৰণে অক্সিজেন গেছেই গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড গেছেই এৰি দিয়ে। আৰু পানী যিখিনি থাকে, জলীয় বাষ্প, সেইখিনি উদ্ভিদে কিদৰে এৰি দিয়ে, বা কাৰ্বন ডাই অক্সাইড দিনৰ ভাগত গ্ৰহণ কৰে, বা অক্সিজেন কেনেকৈ এৰি দিয়ে, সেইটো ক্ষেত্ৰত তোমালোকে জানিব লাগিব এটা শব্দ, পত্ৰৰন্ধ্ৰ, ইংৰাজীত সেইটোকে ষ্টমাটা বুলি কয়। তোমালোকৰ কিতাপত ষ্টমেটাৰ সম্পৰ্কে এটা ছবি তোমালোকে নিশ্চয় দেখিবলৈ পাবা, সেইটো পৰীক্ষাত প্ৰায় আহি থাকে। আৰু এই ষ্টমাটাৰে উদ্ভিদৰ সমগ্ৰ ৰেচন প্ৰক্ৰিয়াটো সম্পন্ন হয়। মই ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে ইতিমধ্যে কৈ দিছোঁ, গতিকে ৰেচন প্ৰক্ৰিয়া পত্ৰৰন্ধ্ৰৰ মাধ্যমেৰে সম্পন্ন হয়। আৰু এই ষ্টমাটা ক'ত থাকে? পাতত থাকে। সালোকসংশ্লেষণত এটা বস্তু ৰৈ গ'ল, পত্ৰহৰিত ক্লৰ'ফিলে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে ভূমিকা গ্ৰহণ কৰে। কিছু পূৰ্বে তোমালোকক মই কৈছিলোঁ ব্যাপন প্ৰক্ৰিয়াৰ বিষয়ে, আৰু ব্যাপন প্ৰক্ৰিয়াৰ বিষয়ে মই দুনাই নকওঁ। এমিবাই ব্যাপন প্ৰক্ৰিয়াৰ মাধ্যমেৰে কেনেকৈ খাদ্য ঋক্তিকা বুলি এটা বস্তু আছে, তোমালোকে পাবা। ধৰি লোৱা এইটো এমিবাৰ এনেকুৱা ডাঙৰ খাদ্য ঋক্তিকা, ইয়াত মানে খাদ্যটো থাকিব। এইটো হ'ল খাদ্য জমা থকা এটা অংশ, এইটো খাদ্য ঋক্তিকা বুলি কয়। আৰু বাকীখিনি ইয়াত কোষ পৰশ থাকিব। এনেকৈ ব্যাপন প্ৰক্ৰিয়াৰে এমিবাই খাদ্য গ্ৰহণ কৰে, পাচন সম্পন্ন হয় আৰু ৰেচনো সম্পূৰ্ণ হয়।
বিশেষভাৱে তোমালোকৰ কিতাপত আছে মানৱ দেহৰ বিষয়ে। মানৱ দেহৰ পৰকীয় পৰিপুষ্টিৰ ক্ষেত্ৰত কেইবাটাও ভাগ আছে। মই পাচন, ৰেচন, চলনৰ বিষয়ে কৈছিলোঁ। চলনৰ বাহিৰেও এতিয়া তোমালোকে ভালকৈ পঢ়িব লাগিব পৰিবহণৰ ক্ষেত্ৰত ৰক্ত পৰিবহণ তন্ত্ৰৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। আজি মই পাচনৰ বিষয়ে কিছু কথা কৈ দিওঁ। মানুহৰ পাচন মুখগহ্বৰৰ পৰা আৰম্ভ হৈ অন্ত্ৰত শেষ হয়গৈ। অন্ত্ৰলৈকে মানুহৰ পাচন চলি থাকে। মুখগহ্বৰত লালতি থাকে। মানৱ দেহৰ পাচনটো এটা দীঘলীয়া প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোত বিশেষকৈ কেইটামান শব্দ তোমালোকে মনত ৰাখিব লাগিব। আৰু পাচনৰ এটা ধুনীয়া চিত্ৰ আছে, আভ্যন্তৰীণ চিত্ৰ আছে, সেইটো তোমালোকৰ কিতাপত দিয়া আছে। সেইটো প্ৰায় পৰীক্ষাত আহি থাকে, তোমালোকে সেইটো বিষয়ে চাবা। মুখগহ্বৰত কি থাকে? দাঁত থাকে, জিভা থাকে, খাদ্যনলী আৰম্ভ হয়। খাদ্যনলীৰ লগতে শ্বাসনলীও থাকে। গতিকে খাদ্যনলীৰে আমাৰ মুখগহ্বৰত আমি চুবাই গুৰি কৰা খাদ্যসমূহ মুখগহ্বৰত প্ৰথম থাকে। লালতিৰ জৰিয়তে তাৰ উষ্ণতা নিয়ন্ত্ৰণ হয়। লালতিয়ে মনত ৰাখিবা, লালতিয়ে খাদ্যবস্তুৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু খাদ্যবস্তুৰ ক্ষেত্ৰত পিছল কাৰক হিচাপে কাম কৰে। তাৰপিছত খাদ্য এনেকুৱা লাড়ু হিচাপে খাদ্যনলীৰে আগবাঢ়ি যায়। ঠিক এনেকুৱা ধৰণৰ মুখগহ্বৰৰ পৰা এনেকৈ খাদ্যৰ লাড়ুটো আগবাঢ়ি যাব। আগবাঢ়ি গৈ এইখিনিতে এটা বস্তু থাকে। কি থাকে তোমালোকে জানানে? এইটোৱে হ'ল ষ্টমাক, ইংৰাজীত ক'লে, আৰু অসমীয়াত ক'লে পাকস্থলী। এই পাকস্থলীকেই আমি পেট বুলি ধৰো আৰু ইয়াতে খাদ্য প্ৰথমে জমা হয়। পাকস্থলীত HCl হাইড্ৰক্লৰিক এচিড থাকে, গাঢ় হাইড্ৰক্লৰিক এচিড থাকে, আৰু এই হাইড্ৰক্লৰিক এচিডৰ জৰিয়তে খাদ্য প্ৰায় 70% হজম হৈ যায়। আৰু ইয়াৰ পৰা ক্ৰমান্বয়ে কেইটামান অংগ আছে, তোমালোকে লিখি লোৱা। ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ, অগ্নাশয়, যকৃত, গল ব্লাডাৰ, এইসমূহ ভিতৰুৱা অংগ। এই অংগ প্ৰতিটোৰে এটা বিশেষ কাম আছে। ক্ষুদ্ৰান্তই যদি খাদ্যৰ অন্তিম অংশটো হজম হোৱাত সহায় কৰে, বৃহদান্তই খাদ্যত থকা শেষ ভাগ পানীলৈকে শোষণ কৰাত সহায় কৰিব। অগ্নাশয়ে যদি খাদ্যত থকা চৰ্বিসমূহ হজম কৰাত সহায় কৰে। যকৃতৰ বহুত ডাঙৰ ভূমিকা। আৰু তোমালোকে মনত ৰাখি থোৱা, আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ পাচন গ্ৰন্থিডালেই হৈছে যকৃত, আৰু যকৃতৰ এটা সৰু ভাগ হৈছে গল ব্লাডাৰ। আৰু যকৃত আৰু গল ব্লাডাৰত তোমাৰ থাকে বাইল জুচ বুলি কয়, যকৃত ৰস বুলি অসমীয়াত ক'ব। আৰু সেই যকৃত ৰসে খাদ্যত থকা অত্যাধিক পৰিমাণৰ চৰ্বি হজম কৰিবলৈ সহায় কৰে। গতিকে আজি বেছি দীঘলীয়া নকৰোঁ, যিহেতু জীৱন প্ৰক্ৰিয়া বহুতো আছে, তাৰ এটাকৈ তোমালোকক মই ক্লাছত বুজাব লাগিব। গতিকে আজিয়ে গোটেইখিনি কৰা সম্ভৱ নহয়। পৰৱৰ্তী ক্লাছত তোমালোকক মই পাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি ৰক্ত সংবহন তন্ত্ৰ বা ৰক্ত পৰিবহণ তন্ত্ৰলৈকে এই আটাইকেইটা জীৱন প্ৰক্ৰিয়া তোমালোকৰ আগত মই দাঙি ধৰিম। গতিকে আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। গতিকে ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। কিপ ৱাচিং আৱাৰ ইউটিউব চেনেল।